খবৰো ভালেই এতিয়া মই এই চিটটো খেলিবলৈ লৈছোঁ হা কেলে মই এতিয়া অকলে আছোঁ মাও নাই মাত্ৰ মই অকলে খেলিব লাগে এতিয়া বলক আমি ষ্টাৰ্ট কৰোঁ এইটো আচলতে মই পূজাত লৈছিলোঁ বাৰু দামটো 500 টকা ঘৰটো এতিয়া একো মানে খেলিবলৈ একে খেলি আছোঁ এতিয়া এইটো হ'ল ঘৰ আৰু মই এতিয়া ধুনীয়াকৈ সজাম কেনেকুৱাকৈ এখন আছে বিছনা তাৰপাছত এইটো হৈছে ভাত বনোৱা কিটচেন তাৰপাছত আৰু এইটো কি জানো মই নিজে নাজানো এইটো 1 2 3 আছে তাৰপাছত এতিয়া আমিতো একদম সজাম বলক এতিয়া ইয়াত এইটো দিম মই ঘৰটোত সজাবলৈ ইয়াত মই বিছনাখন দিছোঁ ইয়াত যেনেকৈ বিছনাখন সোফা দিম ইয়াত দিম সোফা এইটো ইয়াত হ'ব বাৰু এইটো সোফা দিলোঁ হৈ গ'ল তাৰপাছত এইটো ৰুমটোত যিটো আধা আধাকৈ ক'ব লাগিব মানে এইটো তলতে সোফাটো দিওঁ তাৰপাছত আৰু ভাত বনোৱাটো ইয়াতে দিছোঁ ইয়াতো বস্তু ভৰি থাকিব লাগিব নহয় তাৰপিছত ইয়াৰ এনেকৈ ওপৰত এইটো দি দিছোঁ হ'ল তাৰপাছত আৰু এইটো বন্দুকটো এনেকৈ খুলিবও পাৰি বাৰু এনেকৈ লগাব পাৰি তাৰপিছত আৰু ইয়াতো খেলা বস্তু আছে কেইটামান এইটো মই নিজে ভৰাইছোঁ বাৰু তাৰপাছত এনেকৈতো ভৰাই ল'লোঁ আচলতে মই অকলে খেলি আছোঁ মা মানে ভাত বনাই আছে সেইকাৰণে অকলে খেলি আছোঁ এইফালে এনেকৈ লগাব লাগিব তাৰপাছত লগাবলৈ দিগদাৰ হয় অকণমান আৰু মই এতিয়া এইটো লাগ খালে যিটো ঘৰটো এইফালে দৰ্জাখন খুলিব পাৰে এইটো একদম লগ খাই গ'ল হয়নে খা যাব বাৰু দুফালে পাতি ভাল নহয় এতিয়া এইটো আমাৰ ঘৰ খালি ভালকৈ পৰি থাকিলে আৰু মই এতিয়া ক'ম মই এটা টেকেলি দুটা আছে এইটো টেকেলিটো বাৰু পইচা হৈছে বেছি হোৱা নাই চাওঁচোন সৰু ফুটা বাৰু ভালকৈ দেখিব নোৱাৰে বেছি দিন হোৱা নাই টেকেলিটোত পইচা গোটোৱা বেছি দিন হোৱা নাই এতিয়া দেখি চোফাবোৰ পৰিলে এইবোৰ ধুনীয়াকৈ ওপৰত তুলিব লাগিব বেছিকৈ তলত দিব লাগে কেলেকি ওপৰত চাবই নোৱাৰে ওপৰত চাওঁচোন চাই ওপৰত ভালকৈ চাব নোৱাৰি সেইকাৰণে ভালকৈ ধুনীয়াকৈ এনেকৈ দি থৈছোঁ তাৰপাছত এইটো একদম পুৰু গৈ আছে তাৰপাছত এইটো মই ইয়াত আৰু ইয়াত আছিলে এইটো খুলি গ'লগৈ এইটো তাৰপাছত ইয়াত একদম চোফাৰটো
আৰু এই দুটা মোৰ ঘৰ দুটা ভাল লাগিছেনে? মই এতিয়া সজাম আৰু এই বস্তু পাতি চিজিল কৰিলোঁ পৰিয়ে যাব এতিয়া